Hello everyone, কি খবৰ সকলোৰে অন্য এটা নতুন ভিডিঅ'ৰ সৈতে মই হিমাশ্ৰী হাজৰিকাই আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ বিৰতিৰ মূৰত আজি আকৌ ভিডিঅ' কৰিবলৈ লৈছোঁ। বহুত মাহেই হ'ল ভিডিঅ' একো দিয়া হোৱা নাই, গতিকে আজি বছৰৰ প্ৰথম দিনটোত কিনো কৰোঁ তাকে আপোনালোকক দেখাই যাম। সকলোলৈকে মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ। Close till I get up, time is barely on our side. Finally, আমি কামাখ্যা মন্দিৰ পালোহি। শিলঘাট অৱস্থিত কামাখ্যা মন্দিৰলৈ হয়তো বহুত আহিছে আৰু বহুত নাই অহা। যোন নাই অহা মই দেখুৱাই যাম যিমান পাৰোঁ, চাই যাব। ফাৰ্ষ্টে চাকি তাকি লৈ ল'লোঁ, এতিয়া গৈ আছোঁ ওপৰলৈ। আমি এইটো বাটেৰে ওপৰলৈ গৈ আছোঁ। মন্দিৰভাগ বহুত বেছি ওখত অৱস্থিত, গতিকে আমি তলৰ পৰা আহোঁতে বহুত বেছি ভাগৰ লাগিছিল। তথাপিও মন্দিৰলৈ উঠাৰ মজাই সুকীয়া নহয় জানো। ফাইনেলি আমি মা কামাখ্যা দেৱালয় পাই গ'লোহি। ভিতৰখিনি দেখাই আছোঁ। মন্দিৰভাগৰ কাষৰ অংশতে চাকি বন্তি জ্বলাবলৈ দিয়া হয় আৰু ভিতৰত গৈ ভক্তগণে সেৱা কৰে আৰু আমিও সেই চাকি বন্তি জ্বলাই ভিতৰত সেৱা ল'লোঁ। মন্দিৰ ভাগৰ য'ত সেৱা লোৱা হয় তাত লিখা আছিল ভিডিঅ' বা ফটো তোলা নিষেধ, গতিকে মই সৰুকৈ বাহিৰৰ পৰাই এটা ভিডিঅ' কৰি থলোঁ। এই মন্দিৰ ভাগত নিতৌ এনেদৰেই ভক্তৰ সমাগম হৈ থাকে, আজিৰ দিনটো বুলি নহয়। যিহেতু মই আপোনালোকক কৈছিলোঁৱেই মন্দিৰ ভাগ বহুত ওখত অৱস্থিত, গতিকে আপোনালোকক এতিয়া মই ওপৰৰ পৰা তললৈ সৌন্দৰ্যবোৰ উপভোগ কৰাওঁ আহকচোন। চাওকচোন, ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন ইমান ধুনীয়াকৈ দেখি আৰু এই সময়ছোৱাত বহু দূৰ দূৰণিৰ পৰা বনভোজ খাবলৈ অহা দেখা পোৱা যায়। Hold me close till I get up, time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love. গুড ইভিনিং গাইজ। মন্দিৰৰ পৰা অহা সময়ত ভিডিঅ' কৰা নহ'ল, কাৰণ পিকনিকৰ গাড়ীৰ যথেষ্ট ভিৰ আছিল। যিহেতু মই আৰু ভণ্টি আহিছিলোঁ, গতিকে ভিডিঅ' নকৰিলোঁ আৰু আজিৰ ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো বহুত বেছি সৰু হ'ল, তাৰ বাবে ক্ষমা কৰিব। শেষত আকৌ এবাৰ আপোনালোক সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ বহুত শুভকামনা জনালোঁ। ধন্যবাদ।